নমস্কাৰ অংগনবাড়ী কৰ্মীসকল, আপোনালোক সকলোকে বহুত স্বাগতম জনাইছোঁ। যিদৰে আপুনি স্ক্ৰীনৰ থাম্বনেলত দেখিবলৈ পাইছে, বাজেট 2025-26ত অংগনবাড়ী কৰ্মী সহায়িকা, আশা কৰ্মীসকলৰ মানধন চৰকাৰৰ বিভিন্ন ৰাজ্যত বৃদ্ধি কৰা হৈছে। এই নতুন মানধন কেতিয়াৰ পৰা দিয়া হ'ব, তাৰ বিষয়ে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জানিবলৈ দিয়া হ'ব। গতিকে ভিডিঅ'টো আপোনালোকৰ অংগনবাড়ী কৰ্মীসকলৰ সৈতে শ্বেয়াৰ কৰক যাতে তেওঁলোকেও জানিব পাৰে যে 2025-26 বাজেটত মানধন বৃদ্ধি কৰা হৈছে আৰু কেতিয়াৰ পৰা দিয়া হ'ব। বাজেট অনুসৰি ৰাজ্য চৰকাৰে অংগনবাড়ী কৰ্মী সহায়িকা, মিনি অংগনবাড়ী কৰ্মী, আশা কৰ্মী আদিৰ মানধনত 10% বৃদ্ধি কৰিছে। এই বৃদ্ধি 1 এপ্ৰিল 2025ৰ পৰা কাৰ্যকৰী কৰা হ'ব, যেতিয়া নতুন বিত্তীয় বৰ্ষ আৰম্ভ কৰা হ'ব। উত্তৰ প্ৰদেশ চৰকাৰে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ মানধন 100% বৃদ্ধি কৰিছে, যিটো 1 এপ্ৰিল 2025ৰ পৰা কাৰ্যকৰী হ'ব আৰু নতুন মানধন এপ্ৰিল মাহৰ পৰা তেওঁলোকৰ একাউণ্টত জমা হ'ব। চেনেলটোৰ জৰিয়তে আপোনালোকক প্ৰমাণসহ অতি প্ৰামাণ্য খবৰ দিয়া হয়। যিদৰে স্ক্ৰীনত বাজেটখন দেখিবলৈ পোৱা গৈছে, আগন্তুক ভিডিঅ'টোত মই আপোনালোকক জনাম যে 10% বৃদ্ধি হোৱা মানধন অনুসৰি নতুন বিত্তীয় বৰ্ষত অংগনবাড়ী কৰ্মী সহায়িকা, মিনি অংগনবাড়ী কৰ্মী আদিৰ কিমান মানধন বৃদ্ধি হ'ব। তেতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰক যাতে আপোনালোকে সকলোতকৈ নতুন আপডেটবোৰ অতি শীঘ্ৰে পায়।